কল্পনাও কৰা নাছিলোঁ কিমান ধুনীয়া হ'ব পাৰে চান্দুবি লেকটো। কিন্তু আমি যি দেখিলোঁ সেয়া আছিল সৌন্দৰ্যৰে ভৰপূৰ এক মনোৰম দৃশ্য। নমস্কাৰ, মোৰ নাম ৰিক্তফ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি আজি গৈ আছোঁ চান্দুবি। মোৰ লগত আছে হোমচিং আৰু আমি লৈ গৈ আছোঁ ৰেড কালাৰৰ এণ্ট্ৰক TVS। এই চান্দুবি যোনটো যাওঁতে এই ৰাস্তাটো পাই এই ৰাস্তাডোখৰ পাইছোঁ। বহুত ধুনীয়া জংঘল হয় এইডোখৰ। ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আমাৰ যাত্ৰা আৰম্ভ হৈছিল গুৱাহাটীৰ পৰা চান্দুবি লেকলৈ। এই যাত্ৰা আৰম্ভ কৰিছিলোঁ মোৰ বন্ধু হোমচিং টেৰাঙৰ লগত। চাৰিওফালে অকল সেউজীয়াই সেউজীয়া। ফাইনেলি আমি চান্দুবি লেক পালোহি। From the moment that we met, the sparkle in your eye I can't forget. Every single আমি চান্দুবি লেক পালোহি। চান্দুবি লেক আপোনাৰ গুৱাহাটীৰ পৰা 58 কিলোমিটাৰ্ছ আছে। ৰাতিপুৱাই আহিছিলোঁ পালোহি। ইয়াৰ ৱেডাৰটো বহুত ধুনীয়া আৰু যোনটো ৰাস্তা আহোঁতে পায় চান্দুবি লেকলৈ আহোঁতে সেইটো বহুতেই ধুনীয়া মানে। আৰু ইয়াত ড্ৰোন শ্বট ল'ম মানে মোৰ চিলনীজনী এৰিম। আপোনালোকে ইয়াৰ ড্ৰোন শ্বটকেইটা চাব, কেনেকুৱা পায় ক'ব ভিডিঅ'টো।